নমস্কাৰ, মই অনামিকা। পোনপ্ৰথমে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ পিক্সি পিখা চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ। এয়া আমি তিনিওটা ওলালোঁ মোৰ চুলি কাটি আহোঁগৈ বুলি। তাইৰ চুলিখিনি দীঘল হৈছে আৰু ইমান গৰমত তাই অশান্তি পাই থাকে। সেইকাৰণে দেউতাক অফিচৰ পৰা আহি পালেহি অলপ আগত, আৰু আমি এতিয়া ওলাই লৈছোঁ চুলিখিনি কাটি আহোঁগৈ বুলি। আমি পালোহি পাৰ্লাৰ। আহিয়ে লগালগ তাইক চকীত বহাই দিলে আৰু কাপোৰখন লগাই দিলে। তাইৰ সন্মুখত গ্লাছখনেদি দেখিছে যে তাই ভাবিছে চাগে কি কৰিব লৈছে বুলি, কিন্তু মোৰ ইফালে বুকুৰ ধপধপনি, তাই চুলি কাটিব নিদিব নি বুলি চিন্তা হৈ আছে। আৰু ইফালে তাই ধুনীয়াকৈ চুলি কাটিব দিলে বাৰু, কিন্তু পাৰ্লাৰগৰাকীয়ে গণ্ডগোল কৰিলে। তাই চুলি কাটিব জানেই নে নাজানে নাজানো, কিন্তু মোৰ ভাগৰ চুলিখিনি একদম ভালদৰে কাটি নিদিলে, একেবাৰে বেয়াকৈ কাটি দিলে। সেইকাৰণে হাজবেণ্ডৰ আৰু মোৰ অলপ খঙো উঠিছিলে, কিন্তু উপায় নাই, কি কৰিব। পে'মেণ্টটো কৰি আমি বেলেগ এখন চেলুনলৈ আহিলোঁ। নতুনকৈ খুলিছে, 20 দিনমান হৈছে আৰু। তাত আহি সুধিলোঁ আৰু সৰু ল'ৰা ছোৱালী চুলি কাটেনে বুলি, কিন্তু কাটো বুলি কোৱাৰ কাৰণে আৰু আমি চুলি কাটিব দিলোঁ। আৰু এইফালে দেউতাকৰ কোচত বহিয়ে চুলি কাটিলে। তাৰপাছত আমি ধুনীয়াকৈ চুলিখিনি কাটা হোৱাৰ পাছত আমি ঘৰলৈ আহিলোঁ। একো কাম নাছিলে বাৰু টাউনত, সেইকাৰণে বাহিৰে বাহিৰে আমি ঘৰলৈকে আহিলোঁ। হেল্ল' এভৰিৱান, অলপ আগত বেটীৰ ভাগৰ চুলি কাটি আহিলোঁৱে, দেখিলে আপোনালোকে। এতিয়া আকৌ মেখেলা চাদৰ পিন্ধি ওলালোঁ। ওচৰৰে কাষৰ ঘৰ মামা বুলি কওঁ যে, সেই মামাৰ ঘৰৰ ল'ৰাটোৱে ছোৱালীয়ে আনিলে, তাকে এতিয়া সোমাবহি আৰু। সেই তাকে খবৰ এটা কৰি আহোঁগৈ। মামা মামীহঁতেও মাতিলে। এতিয়া মই আৰু বেটী ওলাই যাব লৈছোঁ। বাকী আপোনালোকে চাই থাকিব, যদি দেখুৱাব পাৰোঁ, কইনা যদি দেখুৱাম বাৰু। বাকী এতিয়া মামাহঁতৰ ঘৰত বহি আছোঁ। এয়া দেখিছেনে, বহি মেলি চাহ তাহ খালোঁ। খাই হোৱাৰ পাছত আমাৰ এইফালে দৰা কইনা আহিলেই। সকলোৱে যা যোগাৰ কৰি আছে আৰু দৰা কইনা আদৰিবলৈ বুলি। সকলোৱে গেটৰ মুখত ৰখি আছে, চাওকচোন। পাছদিনাখন আছিল বিশ্বকৰ্মা পূজা। মই গ'লোঁ হাজবেণ্ডৰ অফিচলৈ। তেওঁলোকৰ অফিচত বিশ্বকৰ্মা পূজা পাতে। তেওঁ লগ ধৰাৰ কাৰণে আমি দুয়োজনী ওলালোঁ। তাৰপাছত তাত প্ৰসাদ পায়স খাই লৈ তেওঁলোকৰ অফিচৰ ষ্টাফৰ লগত অকণমান চিনাকি হৈ কথা বতৰা পাতিলোঁ। তাৰপাছত তেওঁলোকৰ কাষৰ অফিচটোতে নামৰ আয়োজন কৰিছে, তালৈকেও গ'লোঁ। আপোনালোক সকলোকে মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু লগতে আপোনালোকক এটা ৰিকুৱেষ্ট কৰিছোঁ, মোৰ ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে, তেনেহ'লে লাইক এটা, কমেণ্ট এটা, লগতে শ্বেয়াৰো কৰিব নাপাহৰিব। বাই বাই।